অসম গণ পৰিষদৰ টিহু বিধানসভা সমষ্টিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন। আগন্তুক লোকসভা নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ। শাসনাধীষ্ঠ বিজেপি দল বিৰোধী কংগ্ৰেছকে ধৰি প্ৰতিটো দলে সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ বিভিন্ন পন্থা হাতত লৈছে। পিছ পৰি থকা নাই বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদ দল। দেওবাৰে নৱগঠিত টিহু বিধানসভা সমষ্টিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা টিহু ৰাখলাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। নলবাৰী জিলাৰ অগপুৰ সভাপতি আনন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত প্ৰাক্তন সাংসদ তথা অগপ নেতা কুমাৰ দীপক দাস, অগপুৰ কেন্দ্ৰীয় সম্পাদক তথা টিহু সমষ্টিৰ পৰ্যবেক্ষক দিলীপ কুমাৰ দাস, নলবাৰী জিলা অগপুৰ সম্পাদক কেশৱ চন্দ্ৰ ডেকা, অগপ নেতা বাণী কলিতা, অমিয় কুমাৰ দাস আদি কেইবাজনো নেতাই অংশ লয়। সভাত অগপুৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসে প্ৰতিজন নেতা কৰ্মীকে আগন্তুক লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনলৈ মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনায়। অগপুৰ সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়াই দাসে নৱগঠিত টিহু সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ অগপুৰ সদস্য ভৰ্তি কৰিবলৈও আহ্বান জনায়। আগন্তুক লোকসভা আৰু পঞ্চায়ত বিজেপি অগপৰ মিত্ৰজোঁটে দখল কৰাটো নিশ্চিত বুলিও অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসে উল্লেখ কৰে। অগপুৰ টিহু সমষ্টি সমিতিৰ সভাপতি মাধৱ শৰ্মাই আঁত ধৰা উক্ত সভাখন উদ্বোধন কৰে নলবাৰী জিলা অগপৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ ফটিক চন্দ্ৰ শৰ্মাই। সভাত বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক অসম গণ পৰিষদৰ নেতাকৰ্মী উপস্থিত থাকে। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ। সমষ্টিটো যিটো গঠিত হ'ল অসম গণ পৰিষদ দলৰ তৰফৰ পৰা গোটেই আমি টিহু সমষ্টিৰ সমূহ বাসিন্দালৈ আমি লবলৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু অসম গণ পৰিষদ দলটো হৈছে এটা আঞ্চলিকতাবাদী দল, ধৰ্ম নিৰপেক্ষতাবাদী দল। অসম গণ পৰিষদ দল এটা হৈছে অসমীয়া ভাষা, অসমীয়া সংস্কৃতি আৰু অসমীয়া জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপৰ বিজেপি নিৰ্বাচন খেলিবনে পৃথক বিষয়ে খেলা হ'ব? চাওক, এই বিষয়ে নিশ্চয়কৈ সিদ্ধান্ত আমাৰ কেন্দ্ৰীয় সমিতি ল'ব। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল আৰু APP আমি যিহেতু এতিয়া অসম চৰকাৰৰ মিত্ৰজোঁটত আছোঁ, এই দলৰ জ্যেষ্ঠ নেতাসকলে একেলগে টেবুলত বহি এই বিষয়ে নিশ্চয় সিদ্ধান্ত লয় আৰু এই সিদ্ধান্ত কি এইটো আপোনালোকে নিশ্চয় যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত মিত্ৰজোঁট আছিল, কিন্তু পঞ্চায়ত নিৰ্বাচন পৃথক নিৰ্বাচন খেলা হৈছিল। এইবাৰো সম্ভাৱনা আছে নেকি? আপুনি ঠিকেই কৈছে, যোৱাটো বুলি আমি পৃথকে নিৰ্বাচন অৱতীৰ্ণ হৈছিলোঁ। এইবাৰ এতিয়ালৈ সম্পূৰ্ণ কোনো সিদ্ধান্ত লোৱা নাই। তথাপিও আমাৰ এইবাৰ পঞ্চায়ত নিৰ্বাচন আমি একেলগে যোৱা হয়তো সিদ্ধান্ত হ'ব পাৰে, এতিয়ালৈ ঠিক হোৱা নাই। দাদা, আগন্তুক লোকসভা নিৰ্বাচন আহি আছে, বিগ বাজাৰ বিজেপিৰ পৰা আপোনালোকে কিমানখন এখন দাবী কৰিব? চাওক, হয়, আপোনালোকে সকলো জানে এতিয়া ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল আৰু APP এই চৰকাৰত আছোঁ আমি, আৰু বিগ বাজাৰ হিচাপে ভাৰতীয় জনতা পাৰ্টি দল আছে। আমি দলৰ চৰকাৰত অংশগ্ৰহণ কৰি আছোঁ। আমাৰ দুজনকৈ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী আছে, যোৱাটো বুলি 3জন আছিল। সেই বিষয়ে আলোচনা আমাৰ জ্যেষ্ঠ নেতাসকলে নিশ্চয়কৈ কৰিব। লোকসভাত আমি হয়তো একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কিছু সম্ভাৱনা বেছি আছে। 12টা দল হৈ ইণ্ডিয়া। চাওক, বিৰোধীটো যথেষ্ট কথা কৈয়ে থাকে, আপোনালোকৰ জৰিয়তে আমি শুনা পাওঁ, দেখা পাওঁ। বিৰোধী কথা কৈ থাকিব। আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল আৰু APP আমি আগবাঢ়ি যাম বুলি ইতিমধ্যে আমি সিদ্ধান্ত কিছু ক্ষেত্ৰত লৈছোঁ।